ৰাতিপুৱা ঘৰৰ পৰা ওলালোঁ আৰু চাফাৰ ষ্টাৰ্ট কৰিলোঁ। ক'ত গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ, সকলোখিনি ৰাস্তাত কৈ আছোঁ। তেতিয়ালৈকে চাই থাকক, কাৰণ ঘৰৰ ওচৰত কথা ক'লে অলপমান লাজো লাগে। চাই থাকক। হে গাইজ, আসসালামু আলাইকুম, লগতে নমস্কাৰ সকলোকে। তো গাইজ, আজি আপোনালোকৰ সৈতে নতুন এটা এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰিম। তো এনেকুৱা এটা ফেমিলিৰ লগত, এনেকুৱা এটা মানুহৰ লগত আজি আপোনালোকক চিনাকি কৰি দিম। আপোনালোকে মানে ভিডিঅ'টো চাই আপোনালোকৰ মনৰ ভিতৰত এটা জোশ আহিব, আপোনালোকৰ মনৰ ভিতৰত এটা মটিভেশ্যন পাব। আপোনালোকে মানে এনেকুৱা মানুহৰ বাবে কিবা কৰিবলৈ আপোনালোকৰ মনৰ পৰা এটা বহুত বেছি এটা জোশ আহিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গৈ আছোঁ আমি। তো গাইজ, এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰা এইটোৱে উদ্দেশ্যটো হ'ল ভিডিঅ'ৰ মাধ্যম দি যি বস্তুবিলাক আমি এক্সপ্লেইন কৰিম, যাতে আপোনালোকেও কিবা কিবি শিকিব পাৰে আৰু আপোনালোকৰ লগত যাতে ময়ো শিকিব পাৰোঁ। মেইন বস্তুটো আপোনালোকে কেতিয়ালৈকে দেখুৱাই নাই, ৱাৰ্ল্ডতে ৰেকৰ্ড কৰিলে নেকি? সেই নহয়, অসমতে হ'ব। চাওক বস্তুটো চাওক। লুংগি পিন্ধি আহিছোঁ ব্লগ বনাবলৈ। চলিব একো নহয়, মাইণ্ড নকৰিবা। ঠিক আছে, চলি যাব। চ' গাইজ, তো এতিয়া আমি আহি পালোঁ আৰু আমি ভিতৰত সোমাই আছোঁ লাহে। প্ৰথমতে আপোনালোকক এই মানুহজনলৈ চিনাকি নকৰিম। আপোনালোকক প্ৰথমতে এইটো ভিডিঅ'ৰ মূল মানুহজনলৈ চিনাকি কৰি আছোঁ। তেতিয়ালৈকে আপোনালোকে চাই থাকক। প্ৰথমতে বন্ধুসকল, আপোনালোকে এই মানুহজনটোক চাওক। মানে সিহঁতে শাৰীৰিকভাৱে এটা অসুস্থ মানুহ, যাক আমাৰ সমাজৰ ভাষাত ইয়াক পগলা বুলি আমি কওঁ। তো বন্ধুসকল, মানে ইয়াৰ কোনো পৰিচয় নাই। ক'ত থাকে, ক'ৰ পৰা আহিছে, কি নাম, তাৰ কোনো পৰিচয় নাই। তো এই মানুহজনক আমাৰ গাঁৱৰে এজন ল'ৰাই মানে কেনেকুৱা পৰিস্থিতিত ৰখা হৈছে, কেনেকুৱা যত্নত ৰখা হৈছে, সকলোখিনি ইয়াৰ পৰা জানিবলৈ চেষ্টা কৰি আছে। আৰু ইহঁতৰ পৰা মানে জানিবলৈ এখেতৰ পৰিচয়টো মানে ক'ৰ পৰা আহিছে, সকলোখিনি মানে জানিবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আপোনাৰ নামটো কি আছিল? মুকছেদ আলী। চ' এজন অসুস্থ মানুহ আর কি আপোনাৰ ইয়াত মানে থাকে, মই চাইলোঁ। তো এইটো আপুনি ক'ৰ পৰা লৈ আহিছে না ইহঁতে নিজে আহিছে ইয়াত? এইটো নিজে আহিছে। মানে আপোনাৰ ঘৰতে থাকি আছে বৰ্তমান? হ্যাঁ, ঘৰতে থাকে, মোৰ মাৰ সাথে থাকে আর আপোনাৰ মাৰ লগত থাকে। ঠিকে আছে, তো ভাল লাগিছে। তো সিহঁতৰ মানে যত্নটো কোনে লয়? মানে সিহঁতৰ গাঁও চাও ধোৱা বা সিহঁতৰ খোৱা দোৱাৰ বাবে মানে যিকোনো দায়িত্ব, মানে খাওয়া দাওয়া তো এখন ও পাগলি মানুষ, ও তো বানাতে পারবে না। আমার মানুষ আছে, ভাইব আছে, তিনি ওনাকে খাওয়া দাওয়ার সব কিছু দায়িত্ব উনি নেন। উনি খাওয়ান ওনাকে বানায়া। সে তো পাগলি মানুষ। তো আপুনি যে মানে এনেকুৱা অসুস্থ এটা মানুহক আপুনি যেনেকৈ ৰাখিছে, আপোনাৰ গাঁৱৰ মানুহ বা আপোনাৰ বজাৰত বা এনেকুৱা মানুহ কি আপোনাক মানে এনে কিবা ভাল বেয়া কথা কয় নাকি? হ্যাঁ, একদিন আমি বাজারত চার দোকান থেকে বারে আমি রাস্তার মধ্যে আসছিলাম, তখন একজন মানুষ 10টা টাকা ওনাকে আর কি দিচ্ছেন। তো হঠাৎ করে আরেকজন মানুষ পিছন থেকে বলল যে, ওই পাগলিকে আপনি কেন 10 টাকাটা দিচ্ছেন? তো উনি বললেন, কেন? আমি তো ওনাকে দান করব। আপনি তো ওনাকে দান করবেন, কিন্তু সেই টাকাটা তো মুকছেদ খাবে। আপনার কথাটা কই দিল তার? হ্যাঁ, যা সেই টাকাটা তো মুকছেদ খাবে। তখন আমার কানে কথাটা এসে গেল। তো আমি অল্প হেঁটে আগি চলে গেলাম। তো যে কথাটা বলল তাকে আমি প্রশ্ন করলাম যে, দাদা, টাকাটা উনি পাগলিকে ভিক্ষা দিচ্ছে, আপনার কি অসুবিধে হচ্ছে? তো আমি তখন বললাম যে, তুমি 10 টাকাটা এনাকে দান করবেন, আর এই আসে বলল যে 10 টাকাটা দিলে মুকছেদ খাবে। তো আপনার অসুবিধাটা কি? যখন এইভাবে বললাম, তখন হয়তো যে টাকাটা দিবে সে বলল যে, না ভাই, ও তো কথাটা ভুল করে কয়ে ফেলেছে, তা আপনি খারাপ পেয়েন না। আমি কেন বলবে এই কথাটা? দান তো দান, আপনি দান তো আমাকে করছেন না, দান তো আপনি ওই সাধারণ ফকিন্নি পাগলি মানুষটাকে করছেন। কিন্তু এটা নয় যে ও টাকাটা নিয়ে যা কাকে দিবে, কে খাবে, কি করবে,
এটা প্ৰশ্ন নহয়। চ' গাইজ সঁচাকৈ মানে ইয়াত আহি বহুত বেছি ভাল লাগিল। তো গাইজ ইয়াত আহি মোৰ সকলোতকৈ বহুত বেছি ভাল লাগিছে। তো এনেকুৱা এটা মানুহৰ দায়িত্ব সঁচাকৈ মানে কোনো নল'ব, কাৰণ ইয়াৰ নিচিনা এটা মানুহ ইহঁতক মানে মানুহৰ কথাবিলাক মানে কাণত লৈ সিহঁতে ইগন'ৰ কৰিছে, মানুহৰ কথাবিলাক ইগন'ৰ কৰি সিহঁতক মানে নিজা যিমানখিনি দৰকাৰ এজন শাৰীৰিকভাৱে অসুস্থ মানুহক যিমানখিনি দৰকাৰ মানে সিহঁতে যত্ন লৈ আছে, আৰু ভালকৈ মানে সিহঁতৰ মানে খোৱা দোৱাৰ বাবে সকলোখিনি মানে দায়িত্ব সিহঁতে পালন কৰি আছে, হয়নে ন? আসেন ঘরের ভিতরে আসেন, কোন জায়গায় থাকে আপনারা দেখে যান। সো গাইস আমি ঘরের ভিতরে গৈ আছোঁ। তো ইয়াৰ পৰা আমি এইটোৱে জানিবলৈ পালোঁ যে সমাজৰ কিছুমান মানুহে আছে যিহঁতে ইয়াক বহুত বেয়াকৈ কিবা কিবি কৈ থাকে, আৰু সিহঁতে ইয়াৰ কথাবিলাক কাণত নলৈ ইগন'ৰ কৰি সিহঁতৰ মানুহ হিচাপে দায়িত্ব সিহঁতে পালন কৰিয়ে আছে। কাৰণ এই মানুহজন যদি সিহঁতে ঘৰত নাৰাখিলেহেঁতেন সিহঁতে ক'ত থাকিল হয়, বজাৰত, ৰাস্তাত বা কেনেকুৱা পৰিস্থিতিত থাকিল হয়। তো দাদা মানে কিমান দিন ধৰি আছে ইয়াত? 3 বছর ধরে আছে আর কি। ইয়াৰ আগত ক'ত আছিল? চ' গাইজ তো মানে ইয়াৰ আগত মানে বহুত আগত মানে 7-8 বছৰমান আগত ইয়াৰ আইতাৰ ঘৰত 15 বছৰ আছিল। তাৰপিছত সিহঁতে ক'ত গৈছিল সিহঁতে নাজানে। 7-8 বছৰমান পিছত সিহঁতে ইয়াৰ ঘৰত আকৌ নতুনকৈ ঘূৰি আহিছে, আৰু সিহঁতৰ পৰা মই জানিবলৈ চেষ্টা কৰি আছোঁ যে ভাত খাইছেনে নাই, আৰু সিহঁতে মোৰ কথাটো সিহঁতে বয় নাই, মানে সিহঁতৰ ব্ৰেইনটো মানে সৰু ল'ৰাৰ নিচিনা। আৰু সিহঁতে কি কৰিছে আপোনালোকে জানে, এই সৰু ল'ৰাৰ মানে এই যে কমৰত থকা যিটো ঘণ্টিটো মানে সিহঁতে চাইছিল, নহ'লে সৰু ছোৱালীৰ নিচিনাকৈ মানে সিহঁতে কাজিয়া কৰি থাকে। থেংক ইউ ছ' মাছ অল। আশা কৰি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল লাগিছে। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি ভিডিঅ' আপোনালোকে বেছিকৈ অলপমান শ্বেয়াৰ কৰি দিব প্লিজ প্লিজ। তো আসসালামু আলাইকুম, সকলোকে টাটা বাই বাই। টাটা বাই বাই দাদা, আৰু সকলোৰে তৰফৰ পৰা আপোনাক বহুত 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 বেছি ধন্যবাদ থাকিল।